নমস্কাৰ আজি মই আপোনালোকৰ বাবে এটি বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ দৰকাৰী হ'ব গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে স্কিপ নকৰাকৈ চাবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকে বুজিব পাৰিব মই আসলতে ভিডিঅ'টোৰ জৰিয়তে কি বুজাব বিচাৰিছোঁ এই যে আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাইছে এইখন এখন বানকাহি হয় দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া হয় বানকাহিখন পুৰা জিলিকি আছে কিন্তু এইখন সম্পূৰ্ণ ডুপ্লিকেট বানকাহি এইখন সম্পূৰ্ণ পিতলৰ বানকাহি হয় ইয়াত 1% কা নাথাকে কিন্তু আজিকালি কিছুমান দোকানীয়ে কিছুমান বেপাৰীয়ে এইটো মানে কাহৰ বুলি কৈ বিক্ৰী কৰে গতিকে আপোনালোকে কাহৰ বাচন কিনোতে অকমান সাৱধান হ'ব আৰু ভালদৰে চাই ল'ব যিসকলে চিনি পায় আসল নকল তেওঁলোকৰ বাবেতো ভালে ঠগন নেখায় কিন্তু যিসকলে চিনি নাপায় তেওঁলোকৰ বাবে অকমান প্ৰবলেম হ'ব মোৰ ভিডিঅ'টো ভালদৰে চাব নিশ্চয় আপোনালোকে অকমান হলেও বুজিব পাৰিব কোনটো আসল কোনটো নকল মই যেহেতু আজি আপোনালোকক বানকাহিখন দেখুৱাইছো এই বানকাহিখন চাওকচোন তলত যি ষ্টেণ্ড আছে তলত যিডাল ষ্টেণ্ড আছে এই ষ্টেণ্ডডাল একেবাৰে মিহি হয় দেখিবলৈ একদমেই ধুনীয়া হয় গতিকে এইটো সম্পূৰ্ণ ডুপ্লিকেট হয় আপোনালোকে এনেকুৱা মিহি ষ্টেণ্ড দেখিলে জানিব এইটো ডুপ্লিকেট হয় আৰু অৰিজিনেল কাহৰ যিখন বানকাহি হয় সেইখনৰ ষ্টেণ্ডডাল উখৰা হয় আৰু তাত হাতুৰি কুবৰ চিন দেখিবলৈ পোৱা যায় কালাৰটো দেখিবলৈ একেই হয় কিন্তু মানে অকমান খহটা টাইপৰ হয় আৰু বাকি ডিজাইনবিলাক একদম একেই থাকিব ফুল কটা থাকিব ওপৰত সেইবিলাক একেই থাকিব সেইবিলাকত ধৰিবলৈ অকমান দিগদাৰ আৰু সেইবাবে মই আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা দেখুৱাব বিচাৰিছো মোক আসলতে শিৱসাগৰৰ পৰা মানুহ এজনে ফোন কৰিছিলে আৰু তেওঁ মোৰ হোৱাটছএপত এই ফটোকেইখন পঠিয়াই দিছে মোক তেওঁ জনাইছে যে আজি প্ৰায় এসপ্তাহমান আগত তেওঁলোকৰ ঘৰলৈ এজন বেপাৰী আহিছিলে আৰু বহুত কেইটা বস্তু তেওঁলোকক দি থৈ গৈছে কিন্তু বেপাৰীজনে এই বানকাহিখন কাহৰ বুলি কৈ বিক্ৰী কৰি থৈ গৈছে মিছা কথা কৈ আৰু ৭,০০০ টকা লৈছে বুলি মোক জানিবলৈ দিছে আৰু বানকাহিখনৰ ওজন 2 কেজি আছে বুলি মোক কৈছে আমাৰ যিখন অৰিজিনেল কাহৰ বানকাহি হয় হাতে বনোৱা সেইখনৰ 2 কেজি ওজনৰ দাম প্ৰায় ৬,৬০০ টকাৰ পৰা ৭,০০০ টকাত পাই যায় কিন্তু বেপাৰীজনে এই ডুপ্লিকেট বানকাহিখনতে ৭,০০০ টকা লৈছে চাওকচোন কিমান বেয়াকৈ ঠগি দিলে আৰু সেইকাৰণে আজি মোৰ বেয়া লাগি ভিডিঅ'টো বনাই দিলো যাতে আপোনালোকৰ যিসকলে নাজানে তেওঁলোকৰ সুবিধা হয় ভিডিঅ'টোৰ জৰিয়তে এতিয়া মই দেখুৱাবলৈ লৈছো অৰিজিনেল কাহৰ বানকাহি এখন অৰিজিনেল কাহৰ বানকাহি হয় হাতে বনোৱা এয়া ভালদৰে মন কৰক ডিজাইন প্ৰায় একেই আছে একেই থাকিব এইবিলাক ডিজাইন ওপৰখিনি সম্পূৰ্ণ একেই থাকিব ভালদৰে জুম কৰি দেখুৱাই দিছো যাতে আপোনালোকৰ সুবিধা হয় আৰু এই তলফালে লক্ষ্য কৰকচোন তলৰ যিডাল ষ্টেণ্ড হয় এই ষ্টেণ্ডডাল মানে অকমান উখৰা আছে আৰু হাতুৰি কোব আছে এইবিলাক চাওক বেক সাইডে হাতুৰি কোব আছে আৰু আপোনালোকে ভালদৰে চুই চালেই গম পাব সম্পূৰ্ণ মানে উখৰা একদম হাতুৰিৰ কোববিলাক ধৰিব পাৰি কিন্তু যিখন ডুপ্লিকেট হয় তাত জাস্ট হাতুৰিৰ দাগ এটাহে দি থোৱা থাকে তাত মানে মিহিয়ে থাকিব বস্তুটো এটো সম্পূৰ্ণ ডুপ্লিকেট কৰিছে মানে আমাৰ যেটো ডিজাইন হয় এটো ডিজাইনটো চুৰ কৰি পেলাই এটো বনাইছে দেখিবলৈ একেই কৰি দিছে এয়া চাওক এখন অৰিজিনেলখন দেখিবলৈ এনেকুৱা হয় ভালদৰে চাওক মই জুম কৰি পেলাই ভালদৰে আপোনালোকক দেখুৱাই দিছো আৰু বেক সাইডটো বহুত উখৰা হয় আপোনালোকে ভালদৰে চুই চালে গম পাবই আৰু কালাৰটো প্ৰায় একেই থাকিব কালাৰত আপোনালোকে পটককে ধৰিব নোৱাৰে যিখন একেবাৰে নতুন হয় ডুপ্লিকেট সেইখন অৰিজিনেল কাহৰ নিচিনাই কালাৰ কিন্তু দুদিনমান ইউজ কৰাৰ পিছত যেতিয়া আপোনালোকে এবাৰ ধুই দিয়াৰ পিছত বস্তুটো কোলা পৰি যাব নাইবা ৰঙা পৰি যাব গতিকে আপোনালোকে ইমান দাম দি বস্তু এটা কিনিব আপোনালোকৰ পইচাটো যাতে পানীত নপৰে হেতু কাৰণে মই ভিডিঅ'টো বনাই দিলো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি কিবা সুধিব লগিয়া থাকিলে সুধিব পাৰিব জনাব মোৰ ভিডিঅ'সমূহ কেনেকুৱা পাইছে ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ